চেনেল গৌৰাংগী ব্লগছ। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এটা বেলেগ ধৰণৰ ভিডিঅ'। আৰু এইকেইদিন মই বাৰু আপোনালোকক ভিডিঅ' দিয়া নাছিলোঁ, এইকেইদিন বাৰু মাজে মাজে আপোনালোকক ভিডিঅ' দি থাকিম। তেনেহ'লে ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখন হ'ল আমাৰ দৰ্জা, ব'লক আমি এতিয়া সোমাই যাওঁ। আমি এতিয়া আহি ডাইৰেক্ট পাই গ'লোহি আমাৰ সোফা ৰুমটো। আৰু এইখন হ'ল আমাৰ সোফা। আৰু আমি সোফাৰ সৰু সৰু গাড়ী সজাই থোৱা আছে। আৰু এইখন হ'ল আমাৰ টি টেবুল। টি টেবুলত আমি সৰু মানে মাটিয়েদি বনোৱা ফল মূল সজাই থৈছোঁ। আৰু এইখন হ'ল আমাৰ ডাইনিং টেবুল, ইয়াতে আমাৰ টিভিটো আছে। আৰু এয়া হ'ল আমাৰ শ্বকেছটো। ইয়াত বাঁহেদি বনোৱা জাকৈ তেনেকৈ ওলমাই থোৱা আছে। এয়া হ'ল মই বনোৱা বেগ, এয়া হ'ল মই বনোৱা ঘড়ী, আৰু এয়া হ'ল আমাৰ মাহঁতৰ ফটো, ময়ো আছোঁ লগতে। আৰু এয়া হ'ল মোৰ ভাগৰ টইচ, আৰু এইটো হ'ল মোৰ ভাগৰ টইচ, আৰু এইটো ফ্লেগ টাইপ হেৰি হয় ৰিবন। আৰু এইখন হ'ল মোৰ ভাগৰ আৰ্ট। কেনেকুৱা লাগিছে বাৰু ক'ব। আৰু এয়া হ'ল মোৰ ভাগৰ খেলা বস্তু। এইফালে মই পোৱা পুৰস্কাৰ আছে, দেউতাই পোৱা পুৰস্কাৰ আছে। আৰু ইয়াত মোৰ ভাগৰ সৰু সৰু চাইকেল সজাই থোৱা আছে। আৰু তলত এইখন মোৰ ভাগৰ ফটো অকলে মৰা আছে। আৰু এখন দেউতাৰ ভাগৰ চাৰ্টিফিকেট হয়। আৰু এয়া হ'ল মোৰ ভাগৰ বেবী হাউচ। আৰু এইবিলাক মোৰ ভাগৰ খেলা বস্তু হয়। এয়া আমি কামাখ্যা মন্দিৰৰ পৰা আনিছিলোঁ। আৰু এয়া হ'ল মোৰ ভাগৰ বিহু নচা গগনা গামখাৰু। আৰু এয়া হ'ল মোৰ ভাগৰ বাৰ্বি ডল। আৰু এফালেও গামোচা চামোচা আছে। আৰু ওপৰ ফালে মায়কা বটল, ময়কা এনেকুৱা টেমা আছে। এটা এক্সপেৰিমেণ্ট নাইখন লাগিছে। আৰু এইটো হ'ল আমাৰ ঘড়ী, আৰু এইটো হ'ল আমাৰ জাপি, আৰু এইখন হ'ল দেউতাই পোৱা পুৰস্কাৰ। আৰু এয়া হ'ল দেউতাই অঁকা আৰ্ট। আৰু এয়া হ'ল মায়ে ৰোৱা ফুলনি। আৰু আকৌ এবাৰ দেখুৱাই দিছোঁ বাৰু, এইবিলাক আমাৰ দেউতাই অঁকা ছবি হয়। আকৌ এবাৰ বাৰু আপোনালোকক ভালকৈ গোটেই ৰুমটো দেখুৱাই দিছোঁ। এতিয়া আমি আমাৰ বেডৰুমলৈ যাওঁ, তেনেহ'লে ব'লক। এইখন হ'ল মোৰ ভাগৰ পঢ়া টেবুল। ইয়াতে আছে মোৰ ভাগৰ কিতাপ, কালাৰ, ইয়াত আছে মোৰ ভাগৰ জ্যামিতি আছে। আৰু এয়া মই আঁকিছিলোঁ। আৰু এইটো মোৰ ভাগৰ, ইয়াতো মোৰ ভাগৰ খেলা বস্তু আছে। আৰু এইটো মোৰ ভাগৰ ঘড়ী হয়। ইয়াত বাৰু একো নাই, অকণ এটা দুটা বাৰু বস্তু আছে। আৰু ইয়াত মোৰ ভাগৰ জ্যামিতি আছে। খুলি দিয়া। জ্যামিতি আমাক ভালকৈ উলিয়াই দেখুৱাই দিছোঁ। এটা হ'ল মোৰ গোটেইকেইটা জ্যামিতি। আৰু এখন হ'ল মোৰ ভাগৰ পঢ়া চকী, তলত মোৰ ভাগৰ খেলা বস্তু
আছে আৰু ইয়াত মোৰ ভাগত বেগ আছে আৰু এইটো হয় মোৰ ভাগত ডাষ্টবিন আৰু এইটো হ'ল আমাৰ মাৰ ভাগত গডৰেজ আৰু এয়া হ'ল আমাৰ দেউতাই মানে আঁকিবলৈ লোৱা ষ্টেণ্ড আৰু ইয়াত দেউতাই অঁকা ছবি আছে আৰু এয়া হ'ল আমাৰ প্ৰাৰ্থনা কৰা জেগা আৰু এইখন হ'ল আমাৰ ড্ৰেছিং ইয়াত মাৰ ভাগৰ বস্তু আছে মোৰ ভাগৰ বস্তু আছে আৰু ওপৰত এনেই কিবা কিবি আছে এইখন আমাৰ আইতা কাকা ভাগৰ ফটো আৰু এইখন হ'ল আমাৰ বিচনা আৰু এইখন হ'ল আমাৰ সৰু বিচনা আৰু ইয়াত মোৰ আকৌ খেলা বস্তু আছে এনেকৈ খেলা বস্তু আছে আৰু ব'লক আমি এতিয়া আমাৰ পাকঘৰলৈ যাওঁ আৰু এইটো হ'ল আমাৰ কিটচেন ইয়াত আমাৰ চামুচ থোৱা জেগা আছে এইটো হ'ল আমাৰ জাৰ ইয়াত আমাৰ মছলা চছলা থোৱা বস্তু আছে আৰু ইয়াত আমাৰ বাচন বৰ্তন থয় আৰু ইয়াতো থয় আৰু সেইটো হ'ল আমাৰ মিক্সিটো আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকে কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব